আচ্ছা আপোনাক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ এই অঞ্চলত আহি আজি আমি নাম সংঘ সদৌ অসম নাম সংঘ আৰু লগতে আমাৰ নলবাৰী জিলা আৰু কামৰূপ জিলা আমি লগলাগি আপোনালোকৰ ওচৰত আহি এই বিপদৰ সময়ত আমি খবৰ ল'ব আহিছোঁ সেই ক্ষেত্ৰত আপোনাৰ মনোভাৱটো কওকচোন বাৰু আপোনাৰ প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম বিজয় কলিতা আচ্ছা গাঁও মেধিকুচি আচ্ছা জিলা ক'ব লাগিব না কওক জিলা বজালি আচ্ছা আচ্ছা আমাৰ যে নাম সংঘ আজি ইয়াত আহিলে আপোনাৰ কেনে মনোভাৱ আপোনাৰ কেনে লাগিছে ভাল লাগছে নথৈ আনন্দিত আপোনালোক নিশ্চয় বহুত সংগঠন আহি ইয়াত বহুত অনুদান দিছে কিন্তু আমিতো আপোনালোক আকৌ দিব পৰা নাই নিদিলেও এতিয়া যি দেখা হৈছে খবৰটো লৈছে তাৰ কাৰণে আমি সুখী আচ্ছা ধন্যবাদ দিছোঁ এইখিনি কোৱাৰ কাৰণে আপোনাৰ নামটো কি আছিল বিজয় কলিতা আৰু এই গাঁওখনৰ নাম কি মেধিকুচি মেধিকুচি আৰু পোষ্ট অফিচ কি পৰে আপুনি এই আমাৰ হাঠিনাপুৰ আৰু থানাটো আপোনালোকৰ হেৰি পৰে পাটাচাকুচি আচ্ছা আপোনাক ধন্যবাদ দিছোঁ আমি আপোনালোকৰ ওচৰত আৰু এজন ব্যক্তি আছে এখেত মানে এই অঞ্চলৰ গণ্যমান্য ব্যক্তি আৰু এখেত মই জানামতে এজন শিক্ষক আজি লগ পাই ভাল লাগিছে গতিকে আপোনাক মই প্ৰথম সুধিব বিচাৰিছোঁ যে আপোনাৰ নামটো কওকচোন প্ৰথমতে মোৰ নাম শ্ৰী মাধৱ ঠাকুৰীয়া আচ্ছা গাঁও মেধিকুচি পোষ্ট অফিচ হাঠিনাপুৰ জিলা বজালি আপুনি শিক্ষকতা কৰিছিল আপুনি ৰিটায়াৰ হৈছে কেতিয়া 1914 চনত আচ্ছা আৰু আপোনালোকৰ এই অঞ্চলত মানে বানপানী বহুত ক্ষতি কৰিছে ক্ষতি বাপাৰে দুইবাৰে হ'ল ক্ষতি আৰু যিটো হেৰি মাথৰি ভাঙিছে আমি যাই চাই আহিছোঁ গতিকে মাথৰিটো আপোনাৰ ভয়ানক আপোনালোক সমস্যা কৰিছে ঘৰ দুৱাৰ ভাঙি গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘৰতো পানী হৈছে মোৰ ঘৰ পানী উঠা নাই কিন্তু চাৰিভাগে পানী আপোনালোক ইয়াত খবৰ ল'ব আপোনালোক প্ৰশাসনৰ পৰা কোনোবা আহিছিল নে প্ৰশাসনৰ পৰা অহা নাই আচ্ছা আজি আপোনাক লগ পালোঁ আমি সদৌ অসম নাগাৰা নাম সংঘ আৰু তথা নলবাৰী জিলা দৰং জিলা আৰু কামৰূপ জিলা হিচাপে আপোনালোকৰ ওচৰত আমি খবৰ ল'ব আহিছোঁ এই ক্ষেত্ৰত আপোনাৰ মনোভাৱটো কেনেকৈ লাগিছে বৰ্ণনাটিত মানে ভাষা দি বৰ্ণনা কৰিব নোৱাৰোঁ এনেকুৱাকৈ যে মাত দিবা আহিছি আমি আচলতে বৰ্ণনাটিত বুলি কৈছোঁ বৰ্ণনা কৰি ক'বাই নোৱাৰোঁ আকৌ আচ্ছা প্ৰভু বলছোঁ ঈশ্বৰ বলছোঁ আপোনালোকক আমি ইমান আপোনাক ধন্যবাদ জনালোঁ গতিকে আপোনালোকৰ ওচৰত আৰু এজন আছে গতিকে তেখেতলৈ আমি মনোভাৱটো জানি লওঁ আচ্ছা আপুনি প্ৰথমতে আপোনাৰ নামটো কওকচোন বাৰু আচ্ছা আপোনাৰ ঘৰটো গাঁও মেধিকুচি ডাকঘৰ হাঠিনাপুৰ জিলা বজালি আপোনালোকৰ ঘৰত পানী উঠিছে